যা ডিম ডম খাবা নেকি? আলু মটৰ ডিম আৰু বিলাহী গোটেইকেইটা চিটি মৰাই ল'লোঁ আৰু ৰাজলক্ষ্মী মইহে খাম মাত্ৰ দুজনীয়ে। এতিয়া মই তেলতে হালধি আৰু নিমখ অকণমান দি ডিম দুটা ফ্ৰাই কৰি লৈছোঁ, অকণমান ফ্ৰাই কৰিছোঁ। ৰাজলক্ষ্মীয়ে বেছিকৈ ৰঙা হৈ গ'লে মানে ডিমটো খাবলৈ মন নকৰে। আৰু এতিয়া তেলতে কালজিৰা আৰু জিৰা দি দিছোঁ, তাৰপিছত পিঁয়াজ দি দিছোঁ। চবেইতো জানেই ডিম দম বনাবলৈ, তথাপিও মোৰ ষ্টাইলত কেতিয়াবা বনাই খাই চাবচোন। আৰু এয়া দি দিছোঁ বিলাহী দুটা। আৰু মছলা চছলা ইমান নিদিওঁ বুলি ভাবিছিলোঁ, তথাপিও নিদিয়াকৈচোন থাকিব নোৱাৰোঁ। ধনিয়া দি দিলোঁ অকণমান, তাৰপিছত বইল কৰা আলুখিনি দি দিলোঁ, মটৰো দি দিলোঁ। এতিয়া সকলোখিনি দি পিনি মই লৰাই দিম অকণমান। আৰু ইয়াতে মই মছলা নিদিওঁকৈ মানে জিৰা পাউডাৰো দিবলগীয়া হ'ল, মানে নহ'লে মই খাবলৈ ভাল নাপাওঁ কিবা এটা মছলা নিদিলে। আৰু নিমখ অকণমান দি দিলোঁ, দি পিনে এতিয়া ঢাকনখন লগাই আদা নহৰু পেষ্টটো দি দিছোঁ। আৰু আপোনালোকে আজি কেৰাহীখন ইগন'ৰ কৰিব দেই, এইখন কেৰাহী মানে জুইটো বনোৱা হয়, সেইকাৰণে মানে অকণমান ক'লা ক'লা হৈ আছে। বাকী কেইখন কেৰাহী মানে কিবাকিবি বস্তু আছে। তাৰপিছত পানী দি পিনি দেখিছে নহয়, এতিয়া মানে মই কাঢ়ি দিলোঁ ৰাজলক্ষ্মীলৈ, কাঢ়ি পিনে মোলৈ মানে মিট মছলা আৰু জলকীয়া অকণমান দি পিনি আৰু 2 মিনিট 3 মিনিটমান ৰাখি দিম। ৰাজলক্ষ্মীয়ে মানে মিট মছলা আৰু জ্বলাটো অকণো খাব নোৱাৰে। এয়া মোলৈ মানে ৰেডি হ'ল, ৰাজলক্ষ্মীয়ে ভাতটো খাই আছে, মই এতিয়া খাম। কি ধুনীয়া লাগিলে নহয়, নিজে বনাই খোৱা মজাই বেলেগ। মাহঁতে ডিম দম খাই বেয়া পায়, ময়ো ভাল নাপাওঁ বৰ এটা, কিন্তু বহুত দিনৰ মূৰত অকণমান ভালেই লাগে। আৰু আজি ভাতৰ লগত আছিলে ডিম দম আৰু এয়া জাতিলাও দালি আৰু ৰঙা চাউলৰ ভাত।